এয়া আমাৰ জেগা এইখন হ'ল দলং চাইকেল গেছি ফাঁচি এক খৰাল লাগি এতিয়া যাব পৰাটো অসম্ভৱ এইখন সাঁকো দি পাৰ হ'ব লাগে আমি এয়া হ'ল আৰু বেলেগ একো নকওঁ কাৰণ নিজৰে চৰকাৰ কি ক'ম আৰু উপায় নাই আৰু ফাঁচিল আৰু সেয়া চৰকাৰক দোষ দি কি লাভ হ'ব নিজৰ গাঁৱৰ মানুহখিনিয়ে ঠিক নকৰে চব স্বাৰ্থৰ কাৰণে লাগি থাকে এইখন দলং ভাল কৰোঁতে লাগে 10,000 বিচাৰিব চৰকাৰ তাপে 1 লাখ আনি পেলাই পইচাকেইটা খাই থৈ দিব সেয়াই এই খৰা লাগি ফাঁচি গৈছে এয়া এইখন দলঙেদি এই যুগৰ মানুহ পাৰ নহয় সাহস নাই কেতিয়াও সাহস নাই বাগেৰিবোৰ বুলি ভয় কৰিব তলত সৰকি পৰিব